বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, এই লোকসকলে কয় জিহুৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ এতিয়াও আমাৰ অহাৰ সময় নহয়। সেয়ে ভাৱবাদী হগায়ৰ দ্বাৰা জিহুৱাৰ বাক্য আহিল আৰু ক'লে, তোমাৰ বাবে এইটোৱে সময় যে তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা, যিহেতু এই ঘৰ মোৰ ঘৰ ধ্বংস হৈ আছে। সেয়ে এতিয়া বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পথ বিবেচনা কৰা। তোমালোকে অধিক গুটি সিঁচিছিলা কিন্তু অলপহে চপালা। তোমালোকে খোৱা কিন্তু তোমালোকে যথেষ্ট পৰিমাণে নাথাকে। তোমালোকে পান কৰা কিন্তু মতলীয়া নোহোৱা। তোমালোকে বস্ত্ৰ পিন্ধা কিন্তু তোমালোকে নোপোৱা। উপাৰ্জনকে উপাৰ্জন কৰা ধন কেৱল বিন্দা থকা মোনাতে থবলৈ উপাৰ্জন কৰা। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পথ বিবেচনা কৰা, পৰ্বতলৈ উঠি গৈ কাঠ আনা আৰু মোৰ গৃহটো নিৰ্মাণ কৰা। ঈশ্বৰৰ মহিমা হওক। আমি চাগে বহুত দিনলৈকে এটা কমপ্লেচেঞ্চি বুলি কয় ইংলিছত, হৈ যাব, লাহে লাহে কৰিম না, হৈ যাব, লাহে লাহে কৰিম, আমাৰ হাতত নাই এতিয়া না। আমি